হেল্ল' ফ্ৰেণ্ডছ, ব'লক আজি চুপ বনাওঁ। ইয়াতে মই পাচলিখিনি কাটি লৈছোঁ আৰু ইয়াত মই লৈছোঁ আদা, নহৰু, জলকীয়া, পিঁয়াজ, কেপচিকাম, ফ্ৰেঞ্চ বিন, বন্ধাকবি আৰু লৈছোঁ গাজৰ। কেৰাহীখনত এচামুচ ঘিউ দি কাটি থোৱা পিঁয়াজ নহৰুখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি লৈ বাকী থকা পাচলিখিনি মই দি দিলোঁ। আপোনালোকে পিছে এইখিনি পাচলিৰ সলনি মন পচন্দৰ পাচলিও ব্যৱহাৰ কৰিব পাৰে। পাচলিখিনি ভাজি লৈ মই এচামুচ নিমখ দিলোঁ। পাচলিখিনি আৰু অকণমান সময় মই ভাজি লৈ ইয়াতে মই এড কৰিছোঁ 2টা এগ। এতিয়া অকণমান সময় এগ দুটা ভাজি ল'ম। এতিয়া এড কৰিছোঁ 1 কাপ পানী। এতিয়া 1 চামুচ কৰ্ণফ্ল'ৰ পানীত গুলি লৈ মই ইয়াত বাকি দিছোঁ আৰু দিছোঁ অকণমান জালুক। আমাৰ চুপ তৈয়াৰ হৈ গ'ল।